আজি নিকাশিত আমাৰ নিৰ্বাচনী সভা আছিলে বাক্সা জিলাৰ বাক্সা বিধানসভা সমষ্টিৰ ইয়াত আমাৰ বহুত অসমীয়া ৰাইজ আছে অসমীয়া ভাষী ৰাইজ আছে অসমীয়া ভাষী ৰাইজে এটা কথা মনত ৰাখিব লাগিব যে বড়োলেণ্ডত আমি থাকিব লাগিব বড়ো অসমীয়া নেপালী হিন্দী ভাষী বঙালী সকলো জাতি উপজাতিক লগত লৈ আমি চলিব লাগিব সেইকাৰণে পুৰণা যেটো পৰিবেশ আছিল তাক পাহৰি এটা নতুন পৰিবেশ আমি নিৰ্মাণ কৰিব লাগিব আজি মই প্ৰমোদ বড়ো আমি লগ লাগি ৰাইজৰ সমস্যাবোৰ সমাধান কৰিব পাৰিম আৰু সেই কাৰণে মই ৰাইজক অনুৰোধ কৰিছো ৰাইজে যাতে ইউপিপিএল দলক ভোট দিয়ে নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰে মোৰ হাত শক্তিশালী কৰে আৰু প্ৰমোদ বড়োৰ সৈতে লগ লাগি ৰাইজৰ সমস্যাবিলাক যাতে আমি সমাধান কৰিব পাৰোঁ স্যাৰ 29ত আপুনি 500 পাৰ হ'ব বুলি ক'লে 26ত টাৰ্গেট কি হ'ব স্যাৰ 26তটো 100 পাৰ এটোতো অলৰেডি বিধানসভাত আমি কৈয়ে দিছো আপুনি 100 পাৰত লাগিব 100 পাৰ এনেও হৈ যাব 105টা সিট ডিলিমিটেশনৰ পিছত আমাৰ লাইনত আছে গতিকে আমি 105 পাব লাগে কিন্তু আজি আপুনি চালানী মাছ নহয় নিজকে নলবাৰী সন্তান বুলি ক'লে নলবাৰী আহিছে মই এইটো কৈছো যে নৱশৰণীয়াই নিজকে অসমীয়া বুলি কয় কিন্তু আমিওতো অসমীয়া আমাৰ বিজেপিৰ প্ৰত্যেকজন মন্ত্ৰীয়েতো অসমীয়া গতিকে অসমীয়াৰ কাৰণে নৱশৰণীয়াই যিমান চিন্তা কৰিব এইটো আমিও কৰিম আৰু তেওঁটো চিন্তা কৰিলেও মই ব্যক্তিগত সমালোচনা নকৰোঁ কিন্তু তেওঁটো দিছপুৰত চৰকাৰ নাই দিল্লীত চৰকাৰ নাই অকলে এমপি হৈ কৰিব কি আৰু আজি ইমান দিনে এমপি হৈও একো কৰিব পৰা নাই সেইকাৰণে মই এইবাৰ ইলেকশ্যনত কাকোকেই ব্যক্তিগত সমালোচনা কৰা নাই সমাধান কৰাৰ সুযোগ আমাক দিয়ক কাৰণ দিল্লীত আমাৰ চৰকাৰ দিছপুৰত আমাৰ চৰকাৰ কোকৰাঝাৰত আমাৰ চৰকাৰ সমস্যাখিনি আমিহে সমাধান কৰিব পাৰিম এইবাৰ স্যাৰ এটা বিশেষত্ব হৈছে কি আপোনালোকক যথেষ্ট সংখ্যক মুছলমানে আপোনালোকক সমৰ্থন দিছে এটা খেলেঞ্জে হওক স্যাৰ মোৰ প্ৰশ্নটো এনেকুৱা স্যাৰ অহাবাৰ যেটো আপোনালোকৰ 26ৰ ইলেকশ্যন হ'ব তাত আপোনালোকে কংগ্ৰেছ আৰু ইউডিএফ আপোনালোকে ধৰি লৈছে যে কোনোবাই আমাক সমৰ্থন দিছে কোনোবাই আমাক সমৰ্থন দিয়া নাই এই গোটেই কথাবোৰ ওলাব ইভিএমৰ পিছত এতিয়া এটা নিৰ্বাচনী মিটিঙত বহুত লোক আহে বহুত লোক নাহে মিটিং চলি আছে কিন্তু 26ৰ ৰাজনীতি কেনেকুৱা হ'ব এইটো লোকসভা নিৰ্বাচনৰ ইভিএম দেখাৰ পিছতহে আলোচনা কৰিব পৰা আগতে বন্দুক দেখাই ভোট খোজা বুলি কৈছে এতিয়া নমস্কাৰ আগতেতো সবেই বিটিআৰত আৰু অসমৰো বিভিন্ন জায়গাত পৰিবেশ আছিল যে মানুহে ভোট দিব নোৱাৰিছিল বোমা বন্দুক হত্যা হিংসাৰ বিভীষিকা আছিল এতিয়াতো সাধাৰণ হৈ গ'ল যেনেকৈ ভাৰতৰ আন ৰাজ্যত ভোট হয় অসমতো হয় হাতজোৰ কৰি ভোটাৰক ভোট খোজো আমি ভোটাৰে ভোট দিয়ে এই পৰিবেশৰ যে পৰিৱৰ্তন ট্ৰিগাৰৰ পৰা নমস্কাৰলৈ এইটো কোনে আনিলে নৰেন্দ্ৰ মোদীয়ে আনিলে আৰু সেই কাৰণে মোদীজীক আমি সকলোৱে সমৰ্থন কৰোঁ কোনো ৰাজনৈতিক দল নিষেধ হওক নহওক সেইবিলাক মই আলোচনা নকৰোঁ কিন্তু কোকৰাঝাৰত আমি ইউপিপিএল জিকিব সেইটো মোৰ বিশ্বাস প্ৰিয়ংকা গান্ধী আহিছে কিবা প্ৰভাৱ বিস্তাৰ হ'ব ভাল হ'ব গান্ধীক দেখিলে বিজেপি 2-3টা ভোট বাঢ়ে স্যার আপনি মুখ্যমন্ত্রী হিসাবে ক'লে যে আসলে বন্দুকৰ দিন এতিয়া গ'ল পৰেশ বৰুৱাক আপোনাৰ মুখ্যমন্ত্ৰী ক'লে আমি আশা কৰিব পাৰোঁ ডেফিনেটলি সেইটো মোৰ এটা ডাঙৰ প্ৰচেষ্টা চলি আছে আৰু এইটোতো সাংবাদিকৰ লগত কথা পাতি নহয় কিন্তু বহুত ডাঙৰ প্ৰচেষ্টা এটা চলি আছে যে পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ অনাৰ ভাল খবৰ পাব স্যাৰ ৰাজ্য অসমৰ এতিয়াইতো ক'ব নোৱাৰে খবৰটোতো মোৰ মতেদিতো ভালেই হ'ব কিন্তু তেখেতেহে ভাল খবৰটো দিব লাগিব মইতো দিব নোৱাৰো নদীৰ ওপৰত দলঙৰ মাটিৰ পট্টা দিয়াৰ কথা ক'লে তিনিটা ব্লকক আজি ইয়াতে ABC ৰিক্লেমেশ্যন ব্লকৰ এটা মাটিৰ সমস্যা আছে তেওঁলোকৰ লগত এই বিষয়ে মোৰ অফিচত আলোচনা কৰিছোঁ আৰু এই সমস্যাটো এবাৰ সমাধান কৰি দিব লাগিব তৃতীয় পৰ্যায়ত কেনেকৈ হ'ব স্যাৰ ভাল হ'ব স্যাৰ ফাৰ্ষ্ট ফেজ আৰু সেকেন্ড ফেজৰ ইলেকশ্যনৰ ভোটিং পাৰ্চেন্টেজটো পলমকৈ ওলোৱাকৈ বিৰোধীয়ে যথেষ্ট সমালোচনা আমাৰ অসমতো পাৰ্চেন্টেজ পেপাৰে পিছদিনাই দি দিছে আমাৰ অসমতো একো সমস্যা নাই আৰু পাৰ্চেন্টেজবিলাক এজেণ্টৰ লগত থাকেই এজেণ্টৰ গোটেইবোৰ হিচাপ কৰিলে আচল পাৰ্চেন্টেজটো পোৱাই যায় খালি পেপাৰবিলাকে লাগি গ'ল প্ৰথমতে যে ভোট কম হৈছে বুলি এটা প্ৰচাৰ কৰিব লাগি গ'ল সেইকাৰণে সমস্যাটো হৈছে এতিয়া মিডিয়াই নিজে পাব্লিছ কৰি এতিয়া নিজৰ শব্দ নিজে খাবলগীয়া হোৱাৰ কাৰণে কষ্ট পাইছে আপুনি প্ৰথমবাৰ আজি কৈছে ঘামত জল ওলোৱা বুলি কৈছে কোনোদিন কোৱা নাই ভাগৰত গৰম বহুত ইয়াৰ মাজতো যে মানুহ আহিছে আজিয়ে 42 ডিগ্ৰী গৰম আছে 36 ডিগ্ৰী গৰম আৰু হিউমিডিটিৰ কাৰণে টোটেল এফেক্ট 42 ডিগ্ৰী
মোক বাদ দিয়ক কিন্তু ৰাইজেও এনেকৈ যে মিটিঙত আহিছে আমাৰ অৱস্থা বেয়া হৈছে